চুজি বনাবৰ কাৰণে মই চুজিখিনি ভাজি লৈছোঁ ধুনীয়াকৈ। এয়া একদম কম চিমত দিছোঁ, সেইটো কাৰণে নহ'লে জ্বলি যাবও পাৰে ন, সেইটো কাৰণে মই এনেকৈ বহাই লৈছোঁ। পেনখনতে এনেকৈ দি লৈছোঁ, চুজিখিনি লৰাই আছোঁ। সেই লৰালে হেৰিয়ে হৈ যায় দেখোন। এনেকৈ মই লৰাই আছোঁ, চুজিখিনি ভাজি আছোঁ। আৰু এইফালে গৰম পানী কৰি থৈছোঁ। ইয়াত ইলাচি চিলাচি দি দালচেনি আৰু তেজপাত আৰু চেনি ইয়াতে দিছোঁ। মই এনেকৈ দি উতলাই থৈছোঁ। ইয়াতে মই দিম গাখীৰখিনি গৰমাব লাগিব, কিয়নো মই গৰমোৱা নাই, ৰাতি গৰমাবলৈ পাহৰিলোঁ। চ' গাখীৰ পুৱাৰ আহাৰ বনাবলৈ হ'ল। আমি চবৰেতো ৰোজা নাই ন, যাৰ ৰোজা নাই। এয়া মই এইখিনি গাখীৰখিনি লৈ আহিছোঁ, পেকেটতে আছিলে গাখীৰ। আৰু মই এইটো গেহনা চুজিটো লৈছোঁ। এইফালে মই এইটো চুজি লৈছোঁ আজিৰ কাৰণে বনাবৰ কাৰণে। এইফালে দুধ আছে, দুধ সেয়া ধুনীয়াকৈ মই এতিয়া চাকি ল'ম। এইফালে মোৰ ভাজা কৰা হৈ গ'ল চুজিখিনি। খেজুৰ ধুই ল'ব দেই, বহুত লেতেৰা থাকে খেজুৰত, কিয়নো খেজুৰখিনি সকলোৱে ধুই ল'ব, কিয়নো পেকেট খেজুৰটো বহুত বেয়া কিবা কিবি থাকে, মই পাওঁ যিহেতু। এয়া খেজুৰ চাক আমাক কিবা খেজুৰখিনি মই এনেকৈ ভাঙি ল'লোঁ, গুটিখিনি মানে এৰাই ল'লোঁ। এতিয়া মই এইখিনি খেজুৰ এতিয়া মই হেৰিয়ত দিম। এতিয়া এইখিনিতে উতলা পানীখিনি তেনেকৈ দি দিম, যি মই দিছিলোঁ ইয়াতে এড কৰিছিলোঁ। এতিয়া মই ইয়াত খেজুৰখিনি এড কৰিম। এইফালে মই ঢালি দিলোঁ আৰু ইয়াতে চুজি পেলাই দিম। আৰু মোৰ চুজি ৰেডি। শুকানকৈ খাওঁ বুলি ক'লে এনেকৈ ৰাখি দিব পাৰে, কিয়নো মই এতিয়া ইয়াত গাখীৰ আমাৰ নাস্তা ৰেডি। এয়া হৈছে পিছদিনাখনৰ ভিডিঅ'। এইফালে মোৰ মাংস আনিছিলে, সেইটো কাৰণে মই গোটেইখিনি বাচা মেলা কৰি ল'লোঁ, একদম কুটি বাচি লৈ ল'লোঁ, একদম ৰেডি কৰিলোঁ। এইফালে আমাৰ ইফতাৰ তৈয়াৰ কৰিবলৈ আমাৰ সময় হৈ গ'ল, সেইটো কাৰণে মই বনাওঁ বুলি ভাবিলোঁ। এনেকৈ মই বনালোঁ। আজি যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, লাইক এটা কৰি দিব। আজি বাই।